নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। অলপ জানিব লগা ভিডিঅ', দৰকাৰী ভিডিঅ'। বহুতে সুধিয়ে থাকে এইটোৰ ওপৰত, গতিকে মই ভাবিলোঁ এইটো ভিডিঅ' বনাওঁ। যিহেতু বহুতে সুধি থাকে এই যে ইণ্টাৰনেটৰ IP এড্ৰেছ বুলি কোৱা হয়, IP এড্ৰেছৰ ওপৰতে আজি এই ভিডিঅ'টো বনাম। এই IP এড্ৰেছটো হয় কি? এটা সৰু উদাহৰণ দিছোঁ। এবাৰ এটা এলপিত আছিলোঁ। এলপিটোত মই এজনী ছোৱালীয়ে ক'লে যে বাৰে বাৰে এটা ডিভাইচেদি ভিডিঅ' চালে WT পোৱা নাযায়। এজন মানুহে আকৌ ক'লে যে নহয়, এইবোৰ ক'ৰ নতুন নিয়ম ওলাইছে। কিন্তু যিয়েই নহওক, সেই ছোৱালীজনীয়ে ঠিকে কৈছে, হয় বাৰে বাৰে এটা ডিভাইচেদি চালে যিমানে ID নাথাকক, আজিকালি মানুহে ID বনাই লয়, আইডেণ্টিফিকেশ্যন, ID মিনছ হ'ল আইডেণ্টিফিকেশ্যন। গতিকে তথাপি এই বস্তুটো পোৱা নাযায় এই IP এড্ৰেছৰ কাৰণে। IP এড্ৰেছৰ কাৰণে আকৌ বহুতে কিছুমান ফেক ID বনাই লয়, বা কিছুমান ক্ৰাইম কৰিলে, কিছুমান চাইবাৰ ক্ৰাইম কৰিলে আপোনালোকে গম পাব যে, বা পুলিচ বা হেৰিয়ে সোধে যে IP ক্ৰাইম ব্ৰাঞ্চৰে সৈতে যে IP এড্ৰেছটো কি হয়, সেইটোৰ IP এড্ৰেছ। সেই ফেক আইডিবিলাকো IP এড্ৰেছৰ থ্ৰুৰে ওলাব পাৰি, বা কোনোবাই কিবা এটা ক্ৰাইম কৰিলেও সেই বস্তুটো IP এড্ৰেছটোৰ থ্ৰুৰে ওলাব পাৰি। কিন্তু এই IP এড্ৰেছটো হয়নো কি? একচুৱেলি IP এড্ৰেছটো হ'ল আপোনালোকৰ যেনেকৈ আমাৰ কোনো এটা ঘৰৰ এড্ৰেছ থাকে, এটা নিৰ্দিষ্ট এড্ৰেছ থাকে ঘৰৰ, তেনেকৈ ইণ্টাৰনেটৰ জগততো একোটা এড্ৰেছ থাকে। আৰু IP এড্ৰেছ এইটোকে বুজা হয়, একোটা ডিভাইচৰ একোটা এড্ৰেছ ইণ্টাৰনেটৰ জগতত একোটা পাৰ্টিকুলাৰ এড্ৰেছ থাকে, আৰু সেইটোৱে হ'ল IP এড্ৰেছ। IP এড্ৰেছৰ ফুল মিনিংটো হ'ল ইণ্টাৰনেট প্ৰট'কল। এতিয়া ইণ্টাৰনেট প্ৰট'কল কি বুলি ক'লে, প্ৰট'কল হ'ল কিছুমান নিয়ম, চাম ৰুলছ, ইণ্টাৰনেট জগতৰ কিছুমান নিয়ম। যেনে প্ৰট'কল বহুত আছে, কিছুমান আছে HTTP এনেকুৱাকৈ প্ৰট'কল আছে ইণ্টাৰনেটৰ জগতত। এইবোৰ বাৰু বহলাই আলোচনা কৰিলে এইবোৰ আহি যাব, কিন্তু এতিয়া মই থুলমূলকৈ ক'ব বিচাৰিছিলোঁ এই IP এড্ৰেছটো হয় কি। IP এড্ৰেছটোতো থুলমূলকৈ ক'ব গ'লে একোটা ইণ্টাৰনেটৰ একোটা এড্ৰেছ, যিহেতু এই এড্ৰেছৰ থ্ৰু দিয়ে আমি সকলো আপলোড কৰিব পাৰোঁ। এটা উদাহৰণ ধৰি লোৱা যাক, আমি ইউটিউবত ভিডিঅ' দিওঁ, সেই ভিডিঅ'টো গৈ পেলাই ফেচবুকত কিয় আপলোড নহয়? গতিকে নিৰ্দিষ্ট জেগাত গৈ পায়, একোটা IP এড্ৰেছৰ থ্ৰু দি নিৰ্দিষ্ট জেগা গৈ পায়। সেইকাৰণে ফেচবুকত আপলোড নহয়, ইউটিউবত কৰা ভিডিঅ'টো আপলোড ইউটিউবতে হয়। ইউটিউবত সেই পাৰ্টিকুলাৰ এড্ৰেছটোত গৈ পায়, সেইটোৱে হ'ল IP এড্ৰেছ। এতিয়া মোৰ ঘৰত এই দুটা মেচিন আছে, এই দুটা মনিটৰ দেখিছে, এই দুটা মনিটৰ, এই দুটা ডিভাইচ আছে, এইটো এটা। এইটোৰো এটা পাৰ্টিকুলাৰ IP এড্ৰেছ আছে। যদি ইণ্টাৰনেট এক্সেছ কৰে, ইণ্টাৰনেট যদি লগোৱা যায়, এইটোৰো এটা পাৰ্টিকুলাৰ IP এড্ৰেছ হ'ব, এইটোৰো এটা IP এড্ৰেছ হ'ব। আৰু ইয়াৰে পৰা যেতিয়া ডাটা ট্ৰেন্সফাৰ কৰা হ'ব, যদি এইটোলৈকে ডাটা ট্ৰেন্সফাৰ কৰা যায়, বা এইটো ইণ্টাৰনেটৰ জগতলৈকে ডাটা ট্ৰেন্সফাৰ কৰা যায়, সেই IP এড্ৰেছৰ থ্ৰু দিহে যাব। এতিয়া কথা হ'ল এই IP এড্ৰেছটো কেনেকুৱা হয়। যেনেকৈ আমাৰ ঘৰৰ এড্ৰেছটো দিলে, বা ইণ্ডিয়া, তাৰপিছত আহিল অসম, তাৰপিছত আহিল গুৱাহাটী, তাৰপিছত আহিল দিছপুৰৰ, সেনেকুৱাকৈ ঘৰৰ এড্ৰেছ এটা থাকে, তাৰপিছত প্ৰথম নাম থাকে। গতিকে এই IP এড্ৰেছটো হ'ল সম্পূৰ্ণ নিউমাৰিকেল ডিজিটত থাকিব, আৰু ইয়াৰে 4টা অক্টেন থাকে। আপোনালোকক মই দেখাই দিছোঁ এয়া ফটোতে, এনেকুৱাকৈ 4টা অক্টেন থাকে, আৰু ইয়াৰে প্ৰতিটো অক্টেনৰ চাইজটো হ'ল 8 বিট কয়, আৰু টোটেল 32 বিট হয়। 4টাত 32 বিট হয়। এইবোৰ বিট বাইট, এইবোৰ বহুত চাইজৰ কথা আছে, এইবোৰ পিছত আমি আলোচনা কৰিম বাৰু লগা হ'লে বিতংভাৱে।
কিন্তু থুলমূলকৈ ইয়াতে আমাৰ নিউমাৰিকেল ডিজিটত থাকে এই এড্ৰেছটো আকৌ 4টা অক্টেনত থাকে সেয়ে হ'ল এনেকুৱাই হ'ল IP এড্ৰেছ এই 4টা অক্টেন নাম্বাৰত থাকিব আকৌ নিউমাৰিকেল ডিজিটত থাকিব আৰু ইয়াৰ ৰেঞ্জ হ'ল 0 to 255 আপোনালোকে দেখিছে এই অক্টেন নাম্বাৰকেইটা যোনকেইটা অক্টেনত ভাগ কৰা হৈছে নিউমাৰিকেল নাম্বাৰকেইটা প্ৰতিটো অক্টেনত আপোনাৰ 0ৰ পৰা 255ৰ ভিতৰত আছে নিউমাৰিকেল ডিজিট 0ৰ পৰা 255ৰ ভিতৰত থাকিব এইটো ৰেঞ্জটো ইয়াৰে ৰেঞ্জটো ইমানখিনি কিন্তু পিছলৈকে আকৌ এডভান্স হৈছে সেইটো বিতংভাৱে আমি পিছত আলোচনা কৰিম সেইটোৱে হ'ল IP এড্ৰেছ এই যে মই ক'লোঁ এটা ডিভাইচৰ পৰা বাৰে বাৰে চালে ভিডিঅ'ত তেতিয়া WT-টো নাপায় মই ইউটিউবৰ ক্ষেত্ৰত কৈছোঁ যিহেতু মাজতে মই কৈছোঁ আৰু এইখিনি কথা কাৰণ কি সেইটো নাপায় কাৰণ কি সেইটো পাৰ্টিকুলাৰ এটা IP এড্ৰেছৰ পৰা এটা ডিভাইচৰ এটাই IP এড্ৰেছ থাকে গতিকে এটা IP এড্ৰেছৰ থ্ৰুদি যেতিয়া চাব যিমান ID বেলেগ নহওক আপোনাৰ যিমান 10টা 20টা ID বনাই ল'লে এটা ডিভাইচত কিন্তু আপুনি বেলেগ বেলেগ ID দি চাই আছে ভিডিঅ' ৰান কৰি আছে নাপায় আপোনাৰ কাৰণ কি আপোনাৰ IDলৈকে কথা নাহে ID বহুত বনাব পাৰি এটা ডিভাইচত কিন্তু মেইন কথা হ'ল IP এড্ৰেছ আপোনাৰ এড্ৰেছটো এটা এড্ৰেছৰ পৰাই গৈ আছে গতিকে ইউটিউবে অট'মেটিক গম পাই যাব সেইকাৰণে আকৌ এইটো এটা ভিডিঅ'ৰ কাৰণে চেনেলৰ কাৰণে অলপ অপকাৰীও হয় কাৰণ কি এইটোত বাৰে বাৰে চাই থাকিলে CTR বাঢ়ি যায় CTRৰ বিষয়ে আকৌ এইবোৰ আলোচনা কৰিলে বহুতখিনি গুচি যাব বহুতখিনি বহলাই ক'ব লাগিব CTR হ'ল ক্লিক থ্ৰু ৰেট এই CTRটো বাঢ়ি গ'লে চেনেলৰ কাৰণে প্ৰব্লেম হয় গতিকে এটা ডিভাইচৰ পৰা বাৰে বাৰে কেতিয়াও ভিডিঅ' চাব নালাগে এইটোৱে হ'ল IP এড্ৰেছৰ কাৰণে আৰু IP এড্ৰেছ দুটা ধৰণৰ আছে এটা ষ্টেটিক IP এড্ৰেছ আৰু এটা ডাইনামিক এটা মানে স্থিৰ হৈ থাকে কোনোদিন চেঞ্জ নহয় IP এড্ৰেছ সাধাৰণতে এটা ডিভাইচৰ এটাই থাকে কিন্তু আমাৰ ধৰি লওক মই এটা এক্সাম্পল দিছোঁ আমাৰ মোবাইলত আপুনি ধৰক আপোনাৰ মোবাইলত এটা চিম লগালে চিমখনৰ ইণ্টাৰনেট এক্সেছ কৰিছে ইণ্টাৰনেট লগাইছে আপুনি এতিয়া ইণ্টাৰনেট ইউজ কৰিছে তেতিয়া আপোনাৰ ডিভাইচটোত এটাহে IP এড্ৰেছ হৈ থাকিব সেইটো স্থিৰ কোনোদিন চেঞ্জ নহয় সেই IP এড্ৰেছটো কোনোদিন চেঞ্জ নহয় কিন্তু IP এড্ৰেছ আপুনি ধৰক ৱাইফাই লগাইছে তেতিয়াহ'লে আপোনাক ISP ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ ISPয়ে আপোনাক ইণ্টাৰনেট দিব ইণ্টাৰনেট প্ৰভাইড কৰিব সেই ISP ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰে আপোনালোকে এটা IP এড্ৰেছক পঠাব IP এড্ৰেছৰ থ্ৰুদি পঠাব সেই IP এড্ৰেছটো 2-3 দিনৰ মূৰে মূৰে হয়তো বদলি থাকিব পাৰে সেইটোত বদলি থাকিব পাৰে কাৰণ কি বহুতখিনি এটা ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰে বহুতখিনি ছাৰ্ভিচ প্ৰভাইড কৰে গতিকে বেলেগলৈকে বেলেগ IP এড্ৰেছ পঠাই থাকে সেইটো হ'ল ডাইনামিক IP এড্ৰেছ গতিকে এইখিনিয়ে আছিল IP এড্ৰেছৰ কথা IP এড্ৰেছ আকৌ দুটা ধৰণৰ আছে আৰু টাইপ দুটা আছে কাৰণ কি এটা আকৌ এডভান্স হৈ যোৱাৰ পিছত দুটা টাইপ পাইছে IP4 আছিল IP6 হৈছে গতিকে ইয়াৰ বিষয়েও বিতংভাৱে পিছলৈকে আলোচনা কৰিম গতিকে আজিৰখিনি এইখিনিয়ে আছিল থুলমূলকৈ এইখিনিয়ে দিলোঁ আকৌ যদি আপোনালোকক লাগে এনেকুৱা ভিডিঅ' আপুনি এওঁলোকে ক'ব IP4 IP6 কি হয় সেইটো বিতংভাৱে মই কৈ দিম পিছত গতিকে আজিলৈকে এইখিনিয়ে আছিল গতিকে ধন্যবাদ জনালোঁ